আমি সকলোৱে জানো যে বনৰ ৰজা সিংহ, কিন্তু বনৰ ৰজা কিয় সিংহ জানেনে? যদি ৰজাৰ আচল হকদাৰ হ'ব লাগিছিলে চবতকে দীঘল যদি হয় জিৰাফ হ'ব লাগিছিলে বনৰ ৰজা। কিন্তু আৰু এটা আছে, চবতকে প্ৰকাণ্ড হিচাপত যদি আমি চাবলৈ যাওঁ সেয়া হ'ল হাতী। তেনেহ'লে হাতীও হ'ব লাগিছিলে বনৰ ৰজা। আৰু চবতকে ফূৰ্তিলা, যাক বুলি আমি ফূৰ্তিবাজ বুলি ক'ব পাৰোঁ, চিতাভাগ, তেওঁ হ'ব লাগিছিলে বনৰ ৰজা। কিন্তু এইসকল নহয় পিনে এলেহুৱা সিংহ কিয় বনৰ ৰজা হ'ল? ইয়াৰ উত্তৰ এটাই ক'ব পাৰোঁ, তেখেত নিজকে ৰজা বুলি ভাবি লয় যে মই ৰজা, বাছ এইটোৱে মেইন কাহিনী, মই ৰজা, মোৰ ৰাজ্যত ময়ে ৰজা, আৰু এই কাহিনীৰ কাৰণে তেখেত ৰজা। তাৰপিছত আৰু এটা কথা আছে, তেখেত যেতিয়া